গোবিন্দ আজি সঁচাকৈ আমি এই ছবি জগত দেখি আমি খুবেই ভাল লাগে। ছবিখন খুব ভাল হৈছে। তেখেতে বৰ্তমান যি চলি আছে সেইখিনি যাতে কেনেকৈ মষিমূৰ কৰিব পাৰে সেই চিনেমাখনৰ ৰজিতা খুৱাই তেখেতে এই কৰ্মখিনি কৰিলে। সেইকাৰণে খুব ভাল লাগিছে আৰু ইয়াতকৈ ভাল যাতে চিনেমা আহে তাক তেখেতক আশীৰ্বাদ কৰিছোঁ আৰু পৰিয়ালবৰ্গ সুখে শান্তিৰে থাকক আৰু তেখেতে সুফল অৰ্জন কৰিছে। দেশৰ এজন বিশেষ ব্যক্তি, তেখেতে গুৱাহাটীত এজন ভাল ব্যক্তি, তেখেতক আমি আশীৰ্বাদ কৰিছোঁ। কৰ্মকৰ্তাসকলকো আমি আশীৰ্বাদ কৰিছোঁ। তেখেতক আমাৰ আশীৰ্বাদৰ দ্বাৰা তেখেতসকলৰ যাতে আৰু উন্নতি হয় তাৰ কাৰণে ভগৱন্তই একানিকা কৃপা কৰক। আজি সঁচাকৈ মই বাটতে আহোঁতে কৈছোঁ বৈকুণ্ঠলৈ আহিছিলোঁ নেকি, এতিয়া সঁচাকৈ বৈকুণ্ঠ পালোঁহি। জমজাকে আগত সপ্তম দৰ্জাত ক'বলৈ তহঁতি কি দেখিলি? আমি বৈকুণ্ঠৰ সাক্ষাৎ শ্ৰীকৃষ্ণক দেখিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি অৱতাৰ হৰিবাক লগীয়া পৃথিৱীৰ ব্ৰহ্মাই স্বজন কৰে, বিষ্ণুৱে পালে ৰুদ্ৰ ৰূপ ধৰিবে সংহাৰ কৰে। ৰুদ্ৰই সঁচাকৈ সংহাৰ কৰিলে, ৰুদ্ৰই খুব ধুনীয়া কাম কৰিলে। আমি খুব আনন্দ পাইছোঁ, আমি উৎফুল্লিত হৈছোঁ আৰু তেখেতৰ আশীৰ্বাদ কৰিছোঁ আৰু আমাৰ আশীৰ্বাদৰ দ্বাৰা তেখেতে আৰু উন্নতি হয় তাৰ কাৰণে ভগৱন্তই একনিকা কৃপা কৰক। অ হৰি অ ৰাম হৰিৰ সন্তোষতে হৰি বোলা হৰি বোলা হৰি বোলা।